হেল্ল' গাইজ, আজি আমাৰ মোৰ বৰমাকৰ বাৰ্থডে আছিলে। সেই বুলি এটা কেককে উপহাৰ দিলোঁ, সৰু বেণ্ট কেক, আৰুনো কি দিম নহয়নে। আৰু এয়া এইফালে আমাৰ খামচেঙৰ মুখত ভাত দিয়া অন্নপ্ৰাশন আছিল আজি, আৰু তাতে দেখিছেনে ফটো মাৰিছে বুলি পূৰা প'ষ্ট দি আছিলে আৰু তাই ভিডিঅ' কৰি আছিলে। আৰু গধূলিলৈ আহি এয়া অলপ পোলাও বনালোঁ, চিকেন অলপ আমি এনেকৈয়ে আৰু ডিনাৰটো কৰিলোঁ। আৰু আমাৰ তাৰপাছত মোক খোৱাবলৈ ল'লোঁ, খানা খোৱাবৈছিলোঁ। দেখিছে এনেকৈ বান্দৰৰ নিচিনা হৈ গ'ল মুখখন, ইফালে ইফালে লাগি। খাবলৈ ইমান টান পায়। আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক কেনেকৈ কি খুৱাই বাৰু, আমাৰ তাইক কেনেকৈ খুৱাওঁ আৰু কি খুৱাওঁ সেইখিনি মই বাৰু এদিন ভিডিঅ' কৰি দেখাম আপোনালোকক। আৰু দেখিছেনে তাই খাবই নিবিচাৰে, একেবাৰে মুখখনে মেলি নিদিয়ে। ইমান খুৱাবলৈ চেষ্টা কৰোঁ, তথাপিও তাই ভালকৈ খাবলৈ চেষ্টা নকৰে। হয়তো এনেকৈয়ে পেট ভৰি যায় নেকি ব্ৰেষ্ট মিল্কৰ দ্বাৰাই। আৰু এয়া দেখিছেনে তাইৰ চুলিখিনি একেবাৰে থিয় থিয় হৈছে। যদি ভাল লাগিছে লাইক কৰিব দেই।